নমস্কাৰ বন্ধু বান্ধৱীসকল, পিষ্টাছে মাছি সকলোকে মই স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। কিয়নো আজি আমাৰ সৰুজনী বা মানে মোৰ জেঠাশু বা ছোৱালীজনী আজি পুষ্পিতা হ'ল। আমি এতিয়া কাইলৈ বিয়া, আমি আজি যাব লৈছোঁ আৰু তালৈ গৈ কি কৰোঁ নকৰোঁ, বিয়াখন কেনেকৈ পাতিছে নকৰোঁ, যিহেতু আমাতকৈ বহুত বেলেগকৈ বিয়া পাতে বুলি গম পাওঁ। এতিয়া গৈ পেলাই দেখা দেখিম, ভিডিঅ'সমূহ চাই থাকিব। এয়া আমি ৰহালে বুলি গৈ আছোঁ আৰু সকলোৱে এয়া আমি আহি ৰহা পাই গ'লোহি বাহঁতৰ ঘৰলৈ আৰু দেখিছে কি ধুনীয়াকৈ মানে পেণ্ডেল দিছে, বহুতখিনিয়ে ভাল লাগিছে। এতিয়া চুটি দিলি হৈ আছে আৰু কাইলৈ যিহেতু বিয়া, কাইলৈ কাৰণে ঠিক কৰিব লাহে লাহে। আৰু অকণি পোৱালিবিলাকে আৰু দুগৰাকী মিলি মানে খোৱাৰ টেবুল ঠিক কৰি আছে, পেলাই বাগি লাগিছে আৰু মোৰ কাপোৰ কানি খোলা হৈ গ'ল। মুখাই মানে খাব দিলোঁ, মই পূৰা তামোল চোবাই আছোঁ। আৰু চাওক মানে গাঁৱৰ গোপিনীসকলে মিলি এয়া পিঠা বনাইছে, যিহেতু কাইলৈ চাহৰ লগত দিব লাগিব। গোঁসাই বহুত কাঢ়ি চাই পেলাই পিঠা পানী বনাই আছে আৰু কাইলৈ বিয়াৰ কাৰণে ভিনদেউৱে মাছ কাটিছে আৰু মজিকৈ মৰমত পোৱালিটো খেলি আছে। এফালে আইতাহঁতে মিলি মদ বনাই আছে, যিহেতু কাইলৈ বিয়া ঘৰত খাব আৰু বিয়াৰ দিনা ৰাতিপুৱাই মাংস কাটিছে। আৰু ফাইনেলি আজি বিয়াৰ দিন। গাঁৱৰ গোপিনীসকলে মিলি কি ধুনীয়াকৈ সজাইছে, দেখিছে ন, বহুতেই ভাল লাগিছে। এইটো দৰাৰ কইনাৰ ভায়েক দেই। আৰু সৰুৰ পৰা আৰম্ভ কৰি মানে সকলোৱে কইনা ভায়েক সজাইছে আৰু এইজনী আমাৰ মৰমৰ জুনু হাই দিছে আৰু দেউতা আৰু পোৱালি খেলি আছে। আৰু এতিয়া আমি যাওঁ ব'লক, এয়া মেইন মানে কামটো আৰু যিহেতু দেখাও নাপাওঁ ভালকৈ আমাৰ টাউনত বা দেখা চেখা নাপাওঁ, কিন্তু ইয়াত আহি পেলাই সঁচাকৈ দেখি বহুতেই ভাল লাগিছে। দুবাৰকৈ পানী তুলিব গৈছে, প্ৰথম পানী তুলিব যাওঁতে মই যাব নোৱাৰিলোঁ, কিন্তু দ্বিতীয়বাৰ পানী তুলিব যাওঁতে গ'লোঁ লগত। আৰু গোপিনীসকলক ইমানেই নাচিছে দেখি মানে সঁচাই বহুত আনন্দ লাগিছে, বহুতেই চাহ ভৰ্তি কৰিছে। আমাৰ নগাঁও চহৰত হওক বা বহুততে মই এনেকৈ দেখাই নাপাওঁ, কিন্তু এতিয়া ফাইনেলি আমাৰ কইনাজনী উলিয়ালোঁ আৰু তাইক উলিয়াই কৰি হৈ গৈছে আৰু বহুত ভোক লাগিছে মোৰ যিহেতু। আৰু খাবলৈ আহি গ'লোঁ। ভাত, দালি, মাংস, মাছ, এইফালে ভাজি আৰু এইফালে আমাৰ মৰমৰ চিকুটোৱে খেলিছে মানুহজনৰ লগত। বহুত দিন দেখি তেওঁ ক'ব নোৱাৰা গৈছে, যিহেতু সৰুৰ পৰা তাক ডাঙৰ দীঘল কৰিছোঁ। পোৱালিটো হোৱাৰ সময়তহে মই দি থৈ আহিলোঁ বাহঁতৰ ঘৰত। সঁচাই বহুতেই ভাল লাগে, তালৈ মনত পৰে। আৰু এইফালে বিয়া ঘৰত চবেই পূৰা নাচিছে, মোৰ ইমান নাচো লাগিছে কিন্তু পৰা নাই, পোৱালিটো আছে। আৰু এইফালে কইনাক বহাইছে, নাম গাব এতিয়া, তেওঁলোকৰ নিয়মত নাম গাই হেনো, নাম চাম গাব, গাই কৰি লৈ আৰু ইয়াতে নাচিম। দেখিছে নহয় তামাম নাচিছোঁ আৰু মানে ইমানেই নাচিবলৈ মন গৈছে, ইমানেই মন গৈছে। এতিয়া নাচিব আছিলে আৰু ফাইনেলি নাচিলোঁ, মানে লাষ্ট চব থাকিলে বোলে পায় ভাগে খাই মোলৈ বহুত বেয়াকৈ চাই আছে। আৰু যিহেতু বিহু নাচি মই একেবাৰে ভাল পাওঁ, বহুত ভাল বিহু নাচি, সেইকাৰণে তাই বিহু নাচিলে আৰু লগৰখিনিয়ে বহুত বিহু বজাইছে। সিহঁতে লাষ্ট নাচি দিলোঁ আৰু এনেকুৱা হৈছে জনাবচোন দেই।
আছোঁ। এয়া বিয়া পিছদিনাখন আমি ঘৰা ঘৰি যাবলৈ ওলালোঁ আৰু এয়া আমি এতিয়া নগাঁৱলৈ আহি আছোঁ আৰু আহি থাকোঁতে দেখিলোঁ জোঙাল পলসুৰ প্ৰতিমূৰ্তিটো। সঁচাই দেখি বহুতেই ভাল লাগিলে, আনন্দ লাগিলে আৰু ভাবিলোঁ কেইখনমান ফটো আপলোড কৰোঁ বুলি। এয়া বা আৰু আমাৰ কইনাজনী, ইফালে মোৰ শহুৰ দেউতা, আমাৰ ধুনু আৰু মাজু বা, ইফালে আমাৰ সৰু বা ধুনু আৰু সৰু ভিনদেউ কামত যিহেতু ব্যস্ত এনেকেই ফটো উঠিছে। আৰু ইফালে কইনা আৰু কইনাৰ ভায়েকটো সি কিবা কেনেকৈ উঠিছে হাঁহিও লাগে দেখিলে। এয়া মোৰ শহুৰ দেউতা আৰু ধুনু আৰু শেষত গৈ পেলাই মই ডাঙৰ ভাগিনজনী আৰু টিকলি ফটো উঠিলোঁ। মোৰ ভিডিঅ' চাই কেনে পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব দেই। বাই বাই।